ক্ষমা কৰিব মোৰ নেটৱৰ্কৰ অসুবিধাৰ কাৰণে মই মোৰ মনৰ কথাখিনি ভালকৈ ক'ব পৰা নাই আৰু তাৰ কাৰণে মই খুবেই দুখিত। মই একচুৱেলি ক'ব খোজা কথাটো হ'ল কি, যোৱাকালি মই ফেচবুকৰ ৰাতি যেতিয়া দেখা পালোঁ ভিডিঅ' মংগলদৈত যেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ ল'ৰাক যি ধৰণৰ অত্যাচাৰ কৰিলে, সেইটা অতি দুৰ্ভাগ্যজনক কথা। কাৰণ এচাম মানসিক বিকাৰগ্ৰস্ত লোকে নিজকে অসমীয়া বুলি পৰিচয় দি স্বয়ং মানে নিজকে ৰজা বুলি ভাবি আছে। তেওঁলোকে হয়তো অসমৰ ইতিহাস পাহৰি গৈছে। তেওঁলোকে জনা উচিত যে এইটো ঐতিহাসিক কমতাপুৰ হয়। কোনো অসমৰ ইয়াতে কোনো অস্তিত্ব নাছিল। আগত কমতাপুৰ আছিল, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে ইয়াতে ৰাজত্ব কৰিছিল। যি শংকৰদেৱক অসমীয়াসকলে ইয়াৰ পৰা অসমৰ পৰা খেদি দিছিলে, সেই শংকৰদেৱক কমতাপুৰত নৰনাৰায়ণ আৰু চিলাৰায়ে আশ্ৰয় দিছিলে। কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে আশ্ৰয় দিছে, যি শংকৰদেৱক লৈ আজি অসমীয়া গৌৰৱ কৰে। এই কোচ ৰাজবংশী জনগোষ্ঠীৰে ভূমিপুত্ৰক আজি অসমত যি ধৰণে অত্যাচাৰ কৰিলে, হাত ভৰি বান্ধি NRC নামত অত্যাচাৰ নিৰ্যাতন, তেওঁলোকক সেইসকল ব্যক্তিক মই সুধিব খুজিছোঁ, তেওঁলোকক কোনে অধিকাৰ দিলে? NRCৰ তদাৰক উচ্চ ন্যায়ালয়ে কৰি আছে। আপোনালোক NRCৰ কোনো এজন এনেকুৱা ব্যক্তি নহয় যে আপোনালোকে NRC নামত এনেকুৱা অত্যাচাৰ নিৰ্যাতন কৰিব। আপোনালোকে NRCৰ মূল বিষয়বস্তুটো জানে কি? NRC মানে কি সেইটো আপোনালোকে জানে নেকি? NRC কাক লৈ গঠন কৰা হৈছে? কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক অতীজৰে পৰা ইয়াৰে ভূমিপুত্ৰ হয় আৰু ইয়াৰে খিলঞ্জীয়া হয়। তো আপোনালোকে এই খিলঞ্জীয়াবোৰক কিয় চিনি নাপায়? আৰু মই আৰক্ষী প্ৰশাসন তথা বিজেপি চৰকাৰক আমি এইটো কথা বাৰম্বাৰ কৈ আছোঁ যে তেওঁলোকৰ সজাগতাৰ অভাৱৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হৈ আছে। আজি বাৰে বাৰে এনেকুৱা ধৰণৰ হৈ আছে, যিহেতু তেওঁলোকে এৱাৰনেছ প্ৰগ্ৰাম এতিয়াও লোৱা নাই। তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা, আইনী ব্যৱস্থা বা চৰকাৰী ব্যৱস্থা নোলোৱাৰ ফলত আজি এনেকুৱা হৈ আছে। আজি মই তেওঁলোকক এইসকল ব্যক্তিক, অসমীয়াসকলৰ যিবোৰে নিজকে অসমীয়া বুলি পৰিচয় দিব, তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ, আমি কোচ ৰাজবংশী জনগোষ্ঠী এনেকুৱা ধৰণৰ ঘটনা কোনো পধ্যে সহ্য নকৰিম আৰু ইয়াত তীব্ৰ প্ৰতিবাদ কৰি যাম। আমি আৰক্ষী প্ৰশাসন তথা বিজেপি চৰকাৰক 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ পদক্ষেপ নলয়, তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়ংকৰ পৰিস্থিতি আমি সৃষ্টি কৰিম আৰু এনেকুৱা ধৰণৰ তীব্ৰ আন্দোলন কৰিম যাৰ ফলত যিকোনো যদি পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াৰ বাবে একমাত্ৰ বিজেপি চৰকাৰ আৰু আৰক্ষী প্ৰশাসন হ'ব। কাৰণ আমি কিমান আৰু অত্যাচাৰ সহ্য কৰিম? এনেকুৱা অত্যাচাৰৰ কিমান আমাৰ ওপৰত হ'ব? NRC নামত অত্যাচাৰ নিৰ্যাতন, এজন নিৰীহ যুৱকক হাত বান্ধি পশুৰ দৰে অত্যাচাৰ কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়, কোনো পধ্যে সহ্যৰ কথা নহয়। আমি আমাৰ নিজৰ ভাতৃ হয়, আমি বহুত মনত আঘাত পাইছোঁ। গতিকে আমি অসমবাসী ৰাইজক এটা কথা ক'ব খুজিছোঁ, নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ডত আমি কোচ ৰাজবংশী ৰাইজে মানৱতাৰ খাতিৰত অসমীয়া বুলি নিজকে পৰিচয় দি কেনে সেই হত্যাকাণ্ডত আমি তীব্ৰভাৱে গৰিহণা দিছিলোঁ। কিন্তু আমি আজি পস্তাই আছোঁ। আজি আমাৰে কোচ ৰাজবংশী যুৱকসকলক এনেধৰণৰ অত্যাচাৰ কৰি আছে। তেতিয়াহ'লে আমি কিয় নিজৰ সুকীয়া পৰিচয় নল'ম? কিয় আমি নিজকে কোচ ৰাজবংশী বুলি পৰিচয় নিদিম? কিয় আমি নিজকে কমতাপুৰী বুলি পৰিচয় নিদিম? আমি আমাৰ ৰাজ্য বিচাৰি আছোঁ আৰু বিচাৰিমেই। এতিয়া আমি আৰু তীব্ৰভাৱে আন্দোলন কৰিম, কাৰণ এনেকুৱা ধৰণৰ আমি বুজি পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে যদি অসমীয়া বুলি নিজকে পৰিচয় দি থাকে, নিজকে যদি অসমবাসী বুলি ভাবি থাকে, তেতিয়াহ'লে আমাৰ কোনো অস্তিত্ব নাথাকিব। কাৰণ অসমীয়াই সকলো সময় আমাক হে প্ৰতিপন্ন কৰি আছে আৰু কৰি থাকিবই। আমি কি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ নহওঁ নেকি? আমিতো ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ। আমাৰ ঐতিহাসিক ইতিহাস আছে, আমাৰ ৰজা দিনৰ ৰয়েল প্লেচ আছে। তথাপিও আজি আমি ইয়াতে ভুক্তভোগী আছোঁ। আমাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ মাননীয় স্বৰ্গীয় প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ এক সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু আজি সেই কোচ ৰাজবংশী জনগোষ্ঠীৰ লোককে যদি সোধে আপোনাৰ NRC আছেনে নাই, এইটো অতি দুৰ্ভাগ্যজনক কথা। আপোনালোকৰ NRC আছেনে নাই, তোৰ NRC আছেনে নাই, কিন্তু আপোনালোকৰ নহয় তোৰ NRC আছেনে নাই বুলি এনেকৈ সোধাটো অতি দুৰ্ভাগ্যজনক কথা। মাননীয় ফণীভূষণ চৌধুৰীদেৱক মই অনুৰোধ জনাব খুজিছোঁ, তেওঁ যে এই ঘটনাৰ সম্পূৰ্ণভাৱে তদাৰক কৰে আৰু দোষীসকলক কৰায়ত্ব কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন তথা বিজেপি চৰকাৰক হেঁচা প্ৰয়োগ কৰে। কাৰণ তেওঁ যদি আজি নিশ্চুপ ভূমিকা লৈ থাকে, তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো অস্তিত্ব নাথাকিব। আজি আমি আমাৰ ঠাইতে আমি নিজৰ অস্তিত্বৰ কাৰণে হাহাকাৰ কৰি আছোঁ। ইয়াৰ কাৰণে দায়ী কোন? আজি আমাক জনজাতিকৰণৰ প্ৰক্ৰিয়া দিম বুলি কৈ বিজেপি চৰকাৰে ঠগি আছে। তথাপিও আমি নিমাত, ঠিক আছে, আমি একো কৰা নাই।
আপোনালোকে চৰকাৰে যি কৰি আছে আমি আমাৰ আন্দোলন কাৰ্য চলাই যাম। কিন্তু ইয়াৰ মাজতে যদি আমাৰ কোচ ৰাজে যুৱকক হাত ভৰি বান্ধি কেনে এনেকৈ অত্যাচাৰ কৰে, তেতিয়াহ'লে আমি কেনেকৈ সহ্য কৰিম? খিলঞ্জীয়াৰ ৰক্ত এতিয়ালৈকে গৰম হোৱা নাই, আৰু যদি তেজ গৰম কৰিব লাগে তেতিয়াহ'লে কওক। আমি মৰিবৰ কাৰণে সাজু আছোঁ, চৰকাৰে আমাক গুলাবৰ কাৰণে সাজু আছে নেকি? যদি আছে কওক, আমি মৰিবৰ কাৰণে সাজু আছোঁ। প্ৰত্যেকজন কোচ ৰাজবংশী ৰাইজ মৰিবৰ কাৰণে সাজু আছে যদি চৰকাৰে আমাক গুলাবৰ কাৰণে সাজু আছে। আমি তেজ দিম, কিন্তু আমাৰ অস্তিত্ব আমি বচাই ৰাখিম। আজি যিটো ঘটনা হৈছে সেইটোতো আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত আৰক্ষী প্ৰশাসনৰ বিজেপি চৰকাৰে একো পদক্ষেপ নলয়, তেতিয়াহ'লে আমি কোনো পধ্যে চুপ হৈ নাথাকিম। সমগ্ৰ অসম তলপাৰ লগাই দিম। কাৰণ কোচ ৰাজবংশী জনগোষ্ঠী কেতিয়াও নিশ্চুপ হৈ বহি নাথাকে। কোচ ৰাজবংশী জনগোষ্ঠী কোনো ভয়াতুৰ জনগোষ্ঠী নহয়। কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আছে। আমি ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ, আমাক আজি ইয়াতে NRC সুধিব লগা তেওঁ সেই ব্যক্তিসকল কোন? আজি মংগলদৈৰ মই সেইসকল সমাজৰ জ্ঞানী বুদ্ধিজীৱীসকলক সুধিব খুজিছোঁ, তেওঁলোক আজি নিশ্চুপ কিয়? তেওঁলোকৰ ঠাইত এনেকৈ এটা ঘটনা হ'ল, আজি কোচ ৰাজ যুৱকক এনেকৈ ধৰণৰ অত্যাচাৰ কৰিলে তেওঁলোক আজি চুপ হৈ থকাটোৰ কাৰণটো কি? কোনোবাই যদি অপৰাধ কৰিছে, সেই ল'ৰাজনে যদি কিবা ভুল কৰিছে, তাৰ কাৰণে আইনী ব্যৱস্থা কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন আছে। আইনৰ হাতত দিয়ক তুলি। তেওঁলোকে নিজে হাতত আইন কিয় তুলি ল'ব? কিয় তেনে পশুৰ দৰে হাত ভৰি বান্ধি মাৰিব? সেইটো মাৰাটোৰ ফলত এটা কথা ক'ব কৈছোঁ, এই মাৰাটোৰ কাৰণে কিন্তু তেওঁলোকে এই ল'ৰাটোক মাৰা নাই, সেইটো তেওঁলোকে মাৰিছে সম্পূৰ্ণ কোচ ৰাজ জনগোষ্ঠীক। আৰু অপমান সেই অকল ল'ৰাটোৰে কৰা নাই, কৰিছে সকলো কোচ ৰাজবংশী জনগোষ্ঠীক। গতিকে মই এটাই কথা ক'ম, 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে কোনো ধৰণৰ অসম চৰকাৰে তথা আৰক্ষী প্ৰশাসনৰ ধৰণৰ ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ ফলত যিকোনো অপ্ৰীতিৰ পৰিস্থিতি হ'লে একমাত্ৰ ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসন বাধ্য হ'ব। আমি কোনো আইন হাতত তুলি নলওঁ, কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। সেই আন্দোলনৰ পৰিস্থিতিত যদি কোনোবা ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়, ইয়াৰ কাৰণে কিন্তু বিজেপি চৰকাৰ আৰু আৰক্ষী প্ৰশাসন দায়ী হ'ব। আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। 24 ঘণ্টাৰ ভিতৰত সেইসকল ব্যক্তিক কৰায়ত্ব কৰিব লাগে, আৰু উচিত তদন্ত কৰি যিসকল দোষী সেইসকলক উচিত শাস্তি দিব লাগে। মোৰ কোচ ৰাজবংশী ভাইগিলা, মই একটা কথা ক'ব খোজোঁ, আমি চবকে সমান চকুৰে চাওঁ। নীলোৎপল আৰু অভিজিতৰ ঘটনাত আমি তীব্ৰভাৱে আন্দোলন কৰিছিলোঁ। আমাৰ চিডলিৰ পৰা আমি প্ৰতিবাদ জনাইছিলোঁ। কিন্তু আজি আমাৰে চাৱা মংগলদৈত অসমীয়াৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগাত পৰিছে, যাৰ ফলত আজি আমি একটা কথা ভাবিব লগা বাধ্য হৈছোঁ। আমি যদি বেলেগৰ কথা ভাবিব পাৰোঁ, তাহলে বেলেগে আমাৰ কথা কিয় নাভাবে? কথাটা হ'ল কি, তাহলে একটাই কথা আমি এইগিলা চিন্তা কৰিব লাগিব, আমি নিজৰ কথা নিজে ভাবিব লাগিব। বেলেগৰ কথা আমি ভাবিয়া লাভ নাই। আমি নিজে আমাৰ আন্দোলন কৰিব লাগিব। আমাৰ চাৱাটা যেটা অন্যায় হৈছে সেইটাৰ কাৰণে আমি ন্যায় আমি নিজে বিচাৰিব লাগিব। কাৰণ আজি যি দেখা পালোঁ ফেচবুক ছ'চিয়েল চাইডত নীলোৎপল আৰু অভিজিতৰ ঘটনাত সমগ্ৰ অসম তলপাৰ লগাইছিল, কিন্তু আজি এই মংগলদৈৰ ঘটনাত খালি কোচ ৰাজ জনগোষ্ঠীৰ ৰাইজে উঠি পৰি লাগছে, প্ৰতিবাদ কৰি আছে। কিন্তু অতি দুৰ্ভাগ্যজনক ঘটনা, তথাপিও আমাৰ এছাম কোচ ৰাজৰ ৰাইজে এতিয়ালৈকে কোনো মাত মাতা নাই। হয়তো উমাৰ ভাতৃত্বভাৱ মৰিয়ে গৈছে। মই উমাক অনুৰোধ জনাওঁ, কাৰণ আমি থাকিলে উমিও নাথাকিব, আৰু উমিও নাথাকিলে আমিও নাথাকিম। কথাটো হ'ল ইটাই, যদি ভাবি যে বিপদ গেলা খালি উমাৰতে আহি আছে, আজি এই ল'ৰাটাৰতে আহিছে, আমাৰতে নাহিব, তেতিয়াহ'লে ভুল। কাৰণ বিপদ আমাৰতেও আহিব। কাৰণ আমিওতো বাহিৰত বেৰাব যাওঁ। কালি যদি মোকো ধৰিয়া মাৰে অংকে কাইবা, তাহলে কি মই সহ্য কৰিম? মইতো কোনো পধ্যে সহ্য নকৰিম, মোৰ ভাইগিলাতো সহ্য নকৰিম, মোৰ ঘৰৰ ভাইগিলা। তাহলে মোৰ একটাই কথা, যদি আমাৰ জনগোষ্ঠী আমি সবাই ভাই ভাই, আমাৰ একটা জনগোষ্ঠী চাওক এনেকৈ অত্যাচাৰ কৰিছে, আমি 24 ঘণ্টা সময়সীমা আৰক্ষী প্ৰশাসনক বান্ধি দিব লাগে। অলৰেডি আমি বান্ধিয়ে দিছোঁ আমাৰ চিডলিগাছি আঞ্চলিকৰ পৰা। আৰু মই আশা কৰোঁ আমাৰ বিভিন্ন জিলা আছে, চিৰাং জিলাৰ লগতো মই এই বিষয়ত আলোচনা কৰিম, লগতে কেন্দ্ৰীয় সমিতিৰ লগতো আলোচনা কৰিম। কাৰণ আমি এলা যদি চুপ হৈ থাকোঁ, তাহলে আমি আৰু ভাল পাব, আৰু চান্স পাব, আমাক আৰু ডমিনেট কৰিব। এনেই আমি বহুত ডমিনেটেড হৈ আছোঁ, আৰু আমি হ'ব নোখোজোঁ। এলাও সময় আছে, আমি জাগিবা, আৰু জাগিবা লাগিলে আমি যে কোচ ৰাইজ যদি জাগিবা লাগে, তাহলে আমি কি কৰিব পাৰোঁ সেয়া আমাৰ দেখাবাৰ সময় আহিয়ে পৰিছে। হয়তো মোক ক্ষমা কৰোঁ, মোৰ কোৱাতে বহুত কিছুমান ভুল হ'ব পাৰে, মই এইটো নাজানো। মই যিখিনি ক'ব লগা আছে মোৰ মনৰ পৰা কৈছোঁ। মোৰ একটাই কথা, মোৰ যেতিয়া ভাতৃ ধুবুৰীৰে হওক বা কৰে হওক, যেতিয়া মানে ওর লগত যেটা ঘটনা হ'ল, এটা অতি দুৰ্ভাগ্যজনক ঘটনা। আৰু এটাৰ কাৰণে মই মানে কি ক'ম আৰু, বহুত দুখিত। গতিকে আমি একটাই কথা ক'ব খোজোঁ, 24 ঘণ্টাৰ ভিতৰত যদি কিছু নহয়, তাহলে আমি চিডলিগাছি আঞ্চলিক নিজাববীয়াকৈ আমি ইতিমধ্যে আমাৰ সভাপতিৰ লগত, আমাৰ শাখা সমিতিৰ লগত আমি আলোচনা কৰিছোঁ। আমি নিজাববীয়াকৈ আমি যিখিনি কৰিব লাগে আমি কৰি যাম। লগতে আমি চিৰাং জিলাকো আমি দাবী তুলিম যে সিহঁতে নিজাববীয়াকৈ নিজা ব্যৱস্থা কৰক। আৰু লগতে আমি কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিম যে নিজাববীয়াকৈ ব্যৱস্থা কৰক। কাৰণ যদি এতিয়া আমি চুপ হৈ থাকোঁ, তাহলে হয়তো অনাগত দিনত আমাৰ অস্তিত্ব বহুত সংকটত আহি পৰিব। গতিকে আমি আৰু
চুপ হৈ থকাটা উচিত নহয়, কাৰণ পুহুৰকৈ বহুত অধম বেয়া কৰি মাৰছে তো। যেতিয়া মাৰাটা মানে একদম হাত ভৰি বান্ধিয়া একজন ল'ৰাক এনেকৈ মাৰাটা উচিত হোৱা নাই। কাইবা যদি কিবা দোষ করছে ওর দোষের কারণে আইনি ব্যবস্থা আছে, কিন্তু আইন হাতত তুলে লওয়ার অধিকার কাহা দেয়া নাই, কাহাক দেয়া নাই। আর এটা কোনো পধ্যে গ্রহণযোগ্য নহয়, কারণ উমি যেটা কাণ্ড করছে ওটা কিন্তু আমার কোচ রাজবংশী জনগোষ্ঠী রাইজক অপমান করছে। আর ইয়ার আমি উচিত উত্তর প্রত্যুত্তর আমি দিম। আর এর যদি 24 ঘণ্টার ভিতৰত সেই অকল দোষী যদি কাৰেক্ট নকয়, মই আৰু কৈ আছোঁ 24 ঘণ্টা 24 আৱাৰ্ছ 24 ঘণ্টা আমি সময়মা বান্ধি দিছোঁ বিজেপি চৰকাৰ তথা আৰক্ষী প্ৰশাসনক। যদি 24 ঘণ্টাৰ ভিতৰত এই দোষীবোৰ কাৰেক্ট নহয়, তাহলে আমি যি পৰিস্থিতি কৰিব লাগে আমি এই পৰিস্থিতিৰ কাৰণে সাজু আছোঁ, আৰু সেই পৰিস্থিতি আমি কৰিম। আমি মৰিবাৰ কাৰণে সাজু আছোঁ। যদি বিজেপি চৰকাৰে আমাক হত্যা কৰিব খোজে পাৰে হত্যা কৰিব, আমি কোনো প্ৰতিবাদ সাব্যস্ত কৰিয়ে যাম, কোনো আমি নৰখিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। সেই ল'ৰাটো যেতিয়ালৈকে ন্যায় নাপায় আমি প্ৰতিবাদ কৰি যাম, অবিৰমভাৱে প্ৰতি যাম। জয় মা কমতা আক্ৰাসুৰ লংলি।